এইটো ফেনাইলৰ বটল আৰু এইখিনি ব্লিচিং আৰু ড্ৰাম আনি লৈছোঁ। ইয়াত ফেনাইল মিলাম, এতিয়া মিলাই লৈ পেলাই ৰুমত চাফা কৰিম। এইফালে এইকেইটা চাফা কৰা লাহে লাহে হৈছে আৰু লাগিব, এইকেইটা চাফা কৰি আছোঁ। গতিকে এইটো মিলোৱা আপোনালোকে চাই থাকক কেনেকৈ মিলাওঁ। প্ৰথমতে পানীখিনি দি ল'ম ইয়াত যিমান দৰকাৰ হয়। পিগজিলা পিগ ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ফাৰ্মত ফেনাইল আৰু ব্লিচিং মাৰিম। গতিকে প্ৰথমতে ফাৰ্মখন ধুই লওঁ, তাৰপিছত ফেনাইল আৰু ব্লিচিং মাৰিম। মই ফেনাইল আৰু ব্লিচিংখিনি দেখাই দিছোঁ। এইটো ফেনাইলৰ বটল আৰু এইখিনি ব্লিচিং আৰু ড্ৰাম আনি লৈছোঁ। ইয়াত ফেনাইল মিলাম, এতিয়া মিলাই লৈ পেলাই ৰুমত চাফা কৰিম। এইফালে এইকেইটা চাফা কৰা লাহে লাহে হৈছে আৰু লাগিব, এইকেইটা চাফা কৰি আছোঁ। গতিকে এইটো মিলোৱা আপোনালোকে চাই থাকক কেনেকৈ মিলাওঁ। প্ৰথমতে পানীখিনি দি ল'ম ইয়াত যিমান দৰকাৰ হয়। পাৰিম, গতিকে আমি কমাই ল'ব লাগিব। ইয়াৰ এটা জোখ আছে, আমি সেইটো জোখমতে লওঁ। অলপ পানীখিনি দেখিছে আপোনালোকে, ইমানখিনি পানীত আমি 200 বা 300 ফেনাইল দিব লাগিব, কাৰণ ফেনাইলখিনি আমি ভিতৰত পাৰিম, নহ'লে গাহৰি যদি বেছিকৈ চেলিটি দিয়ে গাহৰি বেমাৰ হ'ব পাৰে। এতিয়া তেনেকৈ আমি ফেনাইলখিনি মাৰিম আৰু ৰুমখিনি কেনেকৈ ধৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই দুটা ৰুম ক্লিয়াৰ হৈ গ'ল, এতিয়া এইটো ৰুম আছে। আৰু আপোনালোকক মই ফেনাইলখিনি মাৰি থাকোঁ, মানে আপোনালোকক এবাৰ ফাৰ্মখন সম্পূৰ্ণ দেখাই লওঁ।